হাই গাইজ, আমাৰ এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এক্সেপ্ট কৰিলে অলপমান বিষাই যায় মানে এইকাৰণে এনেকৈ দিব লগা হৈছে। আমি এতিয়া যাই আছোঁ এডভেঞ্চাৰত। আমাৰ এডভেঞ্চাৰখন ড্ৰাইভ কৰি আছে এইটো আমি মানে অৰুণাচল গৈছিলোঁ। এই অৰুণাচলৰ পৰা আহি আছোঁ। এই ৩-৪টা ৰাস্তা কোনপিনে যাব এই কনফিউজ হৈ গৈছে। থ্ৰী লাইন ৱে বুলি কয়, 3 ৱে ৰোড হয় এইটো। এইটো অৰুণাচলৰ পৰা আহি আছিলোঁ আমি। এতিয়া প্লাম বুলি কয় আমাৰ ইয়াত, বগৰী নহয় এইটো। এনেকেই আৰু আমাৰ জীৱন। এই ৩-৪টা ৰাস্তাত যাই আছে এতিয়া ই যোনপিনে আছে সোনপিনে গৈ আছে। এনেকৈ যাই আমি এদিন ঘৰ পামগৈ। কোনদিনা পোৱা হিচাপ নাই, কিন্তু পামগৈ আমি। আমাৰ এডভেঞ্চাৰখন চলাই আছে পূৰা। এই গৰু চৰু আগত পৰিলে আকৌ মুখেৰে হুৰা বুলি কৈ দিয়ে, কাৰণ ইয়াত কোনো হৰণৰ ব্যৱস্থা নাই। এইটোৱেই আৰু আমাৰ লাইফষ্টাইল। তো যদি ভাল লাগিছে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো এইখিনিয়ে, বাই বাই।